সকলোকে পুনৰ এবাৰ আমাৰ চেনেল এ এন কিচেন ষ্টৰিজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত হাঁহৰ মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে বনাব জানে, সকলোৰে অলপ হ'লেও বনোৱাৰ পদ্ধতিটো অকণমান বেলেগ হয়। ভাবিলোঁ আজি মই কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। এতিয়া যিহেতু ঠাণ্ডাও পৰি আহিছে, নতুন বছৰ আহি আছে, বিহু আহি আছে, সকলোৰে প্ৰিয় ৰেচিপিটো আজি মই ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথমে মই 4টা শুকান জলকীয়া আৰু লগতে কেইটামান জালুক গৰম পানীত 10 মিনিটৰ বাবে ভিজাই ৰাখিছোঁ। আপোনালোকে ঠাণ্ডা পানীটো ভিজাব পাৰে। মোৰ সেইদিনাখন অলপমান লৰালৰি লগা দেখি অলপ গৰম পানী দি ৰাখিলোঁ। এতিয়া ভিজাই ৰখা জলকীয়া আৰু জালুককেইটা মই মিক্সি জাৰটোত লৈ লৈছোঁ। ইয়াৰ লগতে মই কেইফুলামান নহৰু আৰু আদা লৈছোঁ। এই আটাইখিনি মই এতিয়া মিক্সিত মাৰি এটা ফাইন পেষ্ট বনাই ল'ম। এই আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। হাঁহৰ মাংসখিনি মই অকণমান নিমখ, হালধি আৰু 3 চামুচমান নেমুৰ ৰস দি পেলাই আধা ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ ৰাখি দিম। ইয়াতে মই লৈছোঁ 3টা আলু মাজেৰে ফালি পেলাই, 2টা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কুটি লৈছোঁ, 2টা কেঁচা জলকীয়া, 3টা ইলাচি আৰু এখিলা তেজপাত। কেৰাহী গৰম হৈ অহাত ইয়াতে মই অলপমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই কেইটামান পাঁচফোৰণ দি দিম। লগতে তেজপাতখিলাও দি দিম। পাঁচফোৰণখিনি ফুটি উঠাত ইয়াতে এতিয়া আমি কাটি ৰখা পিঁয়াজখিনি দি দিম। লগতে ইলাচি আৰু কেঁচা জলকীয়াকেইটাও দি দিছোঁ। পিঁয়াজখিনি অকণমান কুমলীয়া হৈ অহালৈকে আমি এইদৰে ভাজি থাকিম। গেছৰ ফ্লেমটো মই ল' টু মিডিয়াম কৰি ৰাখিছোঁ। আৰু এইখিনি ভাজাত হয় মানে মই গুড়া মছলাখিনি লৈ লৈছোঁ। ইয়াতে মই 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি, আধা চামুচ মিট মছলা আৰু প্ৰয়োজন অনুসৰি মই হালধি লৈছোঁ। হালধিটো আগতে মেৰিনেট কৰোঁতেই দিয়া হৈছে, যেতিয়া কমাই ল'লেও হয়। আৰু এতিয়া আমি পিচি ৰখা আদা, নহৰু আৰু জলকীয়া পেষ্টখিনি ইয়াতে দি দিম। এইখিনি এবাৰ ভালদৰে গোটেইখিনি মিহলি কৰি দিব। আদাৰ কেঁচা গোন্ধটো যোৱালৈকে আমি এইখিনি ফ্ৰাই কৰি থাকিম। আমাৰ মছলাখিনি আধা ভজা হোৱাত ইয়াত মই এতিয়া গুড়ি মছলাখিনি দি দিছোঁ। গেছৰ ফ্লেমটো এনেকুৱাত আপোনালোকে ল' ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। সামান্য অকণমান পানী দি মই আটাইখিনি মছলা ভালদৰে মিহলি কৰি ল'ম। বিয়াৰ আগলৈকে সদায় মাঘ বিহু উৰুকাত হাঁহৰ মাংস বনোৱাৰ দায়িত্বটো মোৰ আছিলে। এতিয়া সেই দিনবোৰ মনত পৰিলে খুব বেয়া লাগে। এয়া চাওক, তেল বিৰিঙি আহিছে। এতিয়া মই ইয়াতে আগতে মেৰিনেট কৰি ৰখা হাঁহৰ মাংসখিনি ইয়াতে দি দিম। জুই ফ্লেমটো মিডিয়াম কৰি আমি এইদৰে প্ৰায় 20 মিনিটমান ভাজি থাকিম, মাজে মাজে লৰাই পেলাই। দেখিছেনে, অলপ অলপ তেল এৰিব লৈছে মাংসখিনিয়ে। হাঁহৰ মাংস যিমানেই ভাজিব সিমানেই তাৰ সোৱাদ বাঢ়িব, যিমানেই তেলটো ওলায় তাৰ সিমানেই সোৱাদ বাঢ়ে। মই অলপ সময় ঢাকোন দি পেলাই সিজিব দিম। প্ৰায় 20 মিনিটমান এইদৰে ভাজাৰ পিছত মই ইয়াতে কাটি ৰখা আলুখিনি দি দিছোঁ। আজি মই অকল আলু দিয়ে বনাম। আপোনালোকে যদি কোমোৰা ব্যৱহাৰ কৰে এইটো সময়তে দি দিলে হ'ব। আকৌ ঢাকোন লগাই পেলাই মই প্ৰায় 20-25 মিনিট এইখিনি ভাজি থাকিম, মাজে মাজে লৰাই থাকিব। এয়া চাওক, মাংসখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে।
এই দেখিছেনে কিমান তেল এৰিছে মাংসখিনিয়ে। আমাৰ আলুখিনিও সিজি গৈছে। মাংসখিনি আমাৰ ভাজা প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি পানী দিম। মই ইয়াতে গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানী দিব। মই ইয়াত আৰু এক্সট্ৰা নিমখ এড কৰা নাই। মোৰ মেৰিনেট কৰোঁতে যিখিনি নিমখ দিছিলোঁ সেইখিনি জোখতে হৈছিলে। আপোনালোকে এবাৰ চেক কৰি চাব আৰু প্ৰয়োজন হ'লে অলপ দি দিব নিমখ। মই পানী অলপ সৰহকৈ দিছোঁ। এইখিনি মই অলপ দেৰি উতলিব দিম যাতে এইখিনি উতলি পেলাই আধা হৈ যায়। এনেকুৱা কৰিলে মাংসখিনিও খুব সুন্দৰকৈ সিজি উঠে। ইয়াতে এতিয়া মই আধা চামুচ ঘৰতে খুন্দা গৰম মছলা দি দিছোঁ। গৰম মছলাখিনি দি মই প্ৰায় 5 মিনিটমান উতলিব দিম। আমাৰ এইখিনি প্ৰায় হৈয়ে গৈছে। চাওকচোন, দেখিছেনে কিমান ধুনীয়াকৈ ওপৰত তেলটো উঠি আহিছে। এতিয়া মই ইয়াতে 2টা কেঁচা জলকীয়া মাজেৰে ফালি দি দিছোঁ। মাংসখিনি এটা স্মকি ফ্লেভাৰ দিবৰ কাৰণে মই এইদৰে এটুকুৰ অঙঠা গৰম কৰি লৈছোঁ। এইটো একেবাৰে অপশ্যনেল হয়। মই পাৰ্চনেলি অলপমান জুইত বনোৱা হাঁহৰ মাংসটো খাই ভাল পাওঁ বাবে সেই স্মেলটোৰ কাৰণে মই এইখিনি কৰিছোঁ। সেইটো আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে, নহ'লে স্কিপ কৰিব পাৰি। এইদৰে মই বাতি এটাত অঙঠা টুকুৰ থৈ পেলাই অলপমান তেল দিছোঁ আৰু 2 মিনিট এইদৰে ঢাকোন লগাই এইখিনি থৈ দিম যাতে খুব ধুনীয়া এটা স্মকি ফ্লেভাৰ আহি যায়। আৰু এয়া আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।